হেল্ল' এভৰিৱান, কি খবৰ? মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছিলোঁ শিৱসাগৰলৈ। আপোনালোকে চাগে মোৰ মিনি ব্লগটো চালেই। যদিহে নাই চোৱা, মোৰ চেনেলত গৈ মোৰ মিনি ব্লগটো চাবলৈ নাপাহৰিব। আৰু এতিয়া আমি তলাতল ঘৰলৈ যাওঁতে দেখি গ'লোঁ জয়দৌল। এয়া হৈছে জয়দৌল। তাৰপিছত আমি আহিলোঁ এয়া ৰংঘৰ চাবলৈ। তলাতল ঘৰৰ ভিডিঅ'বোৰো মোৰ শ্বৰ্ট ভিডিঅ'টোত দি থোৱা আছে, ইয়াত তলাতল ঘৰৰ ভিডিঅ' নাই। তাৰপিছতে আমি ৰংঘৰৰ ভিতৰলৈ আহিলোঁ। ইমান ভালকৈ ভিডিঅ' বনোৱা নহ'ল, কাৰণ আজি ৰ'দটো বহুত বেছি পৰিলে, ভালকৈ সেইদিনা চোৱাও নহ'ল। এয়া আমি এতিয়া ৰংঘৰৰ ওপৰলৈ গৈ আছোঁ। আৰু এয়া হৈছে ৰংঘৰৰ ওপৰত আহি গ'লোঁ আমি। আৰু ওপৰত অলপমান চেঁচা আছিলে, বতাহ অলপমান আছিলে আৰু এয়া হৈছে ৰংঘৰ। তাৰপিছত এয়া ৰংঘৰৰ ওপৰৰ পৰা মই তললৈ আপোনালোকক অকণমান দেখুৱাই দিলোঁ। আৰু এইপিনে আমি গ'লোঁ এতিয়া মাৰাখলত খাবলৈ বুলি। এয়া ৰংঘৰৰ ফ্ৰণ্টতে আছে। এইখন হৈছে মাৰাখল, আৰু এইখন চাংঘৰৰ নিচিনাকৈ বনোৱা হৈছে। তাৰপিছত এয়া ভিতৰত ইপিনে এয়া যঁতৰ, নাও তেনেকৈ। আৰু এইফালে আমাৰ ভাত আহি গ'ল। আমি লৈছিলোঁ এয়া এখন থালি আৰু এয়া চিকেন ড্ৰাই ফ্ৰাই। আৰু এতিয়া আমি খাই বৈ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু এইখন হৈছে নামদাং শিলৰ সাঁকো। আৰু সৌখন হৈছে ঢেকীয়াখোৱাৰ গেট। ৰাতি দূৰৰ পৰাই লাইটৰ পোহৰত জিলিকি আছে। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।